চবেই ষ্টাৰ্টিঙতে ক'ব সদায় পাহৰি যাওঁ। যোন নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পুৰণাবিলাকতো চাই আছে আৰু চোৱা আৰু মৰম দিয়া, একদম সোনকালে 5000 ছাবস্ক্ৰাইবাৰ কৰি দিয়া। যাওঁ Hasao. Hasao. Umrangsu. Umrangsu যাও umrangsu. তালৈ গাড়ী এখন নাই। তাকে কৈছো হেৰা কালিতে কৈছিলি। বহুত দূৰ 500 কিলোমিটাৰ 1000 হ'ব আপডাউন। আহাটো 1000। তাকে যাওঁ গৈ আহোঁগৈ, দেওবাৰে আহি যাম। দেওবাৰে আহিম গফক। Hey guys, welcome to my channel once again. আজি আকৌ আহি গ'লো আমি নতুন এটা ব্লগ লৈ পেলাই। ব্লগ মানে এফালে গৈ আছোঁ, তো আপোনালোকক দেখাই আছোঁ। গুল্লু দোকানৰ ফ্ৰণ্টত ৰখি আছোঁ। গুল্লু দোকান বন্ধ আজি বৃহস্পতিবাৰ। মই বাইকখন অলপ কিবা কৰি লওঁ বুলি ভাবিছিলোঁ, চেইন টেইন অলপবিলাক টাইট কৰি লওঁ, লুব্ৰিকান মাৰি লওঁ, কিন্তু গুল্লুৰ দোকান বন্ধ। তো ভিডিঅ'টো চাই ল'বা তুমি। গুল্লু দোকান বন্ধ পালোঁ আজি। আমি এতিয়া গৈ আছোঁ ডিমা হাছাও উমৰাংচু। তাত আপোনাৰ শ্ব' আছে ফেলকন ফেষ্টিভেলটো চবেই জানে, যোনে জানে। আৰু এতিয়া আমি আজি ইয়াৰ পৰা ৰাইড আৰম্ভ কৰিম। ৰাইড আৰম্ভ কৰি আমি নগাঁও যাম। আৰু মাস্কখন মাৰি লৈছোঁ কাৰণে গহপুৰত মানে বহুত ধূলি, গহপুৰ গোটেই ধূলি। আৰু মোৰ লগত আছে আজি বাৰ্থডে বয় মুকুল মুদি মোৰ লগত একেলগে ওলাব ৰাইডত। দুইজন যাম আমি। আৰু যাম কৈছিলে কোনোবা, কিন্তু কোনো নাহিলে। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি গৈ আছিলোঁ ৰাস্তাতে ন' মেডিক বোৰো মই লগ পালোঁ। ফেলকন ফেষ্টিভেলে গৈ আছে আমাৰ লগত। তো তো আমি একেলগে গৈ আছোঁ, হিট চাইকিং কৰি গৈ আছে, আমি খালি বাইকত গৈ আছোঁ। এতিয়া তাত গৈ পাই লওঁ, চব লগ পাম, আকৌ তাত লগ পাম। 100 কিলোমিটাৰ আহি ইয়াতে অলপ ৰখি লৈছোঁ। ৰখি পেলাই অলপ কাম থাকে যে অলপ কৰি লৈছোঁ। কৰি পেলাই এতিয়া আকৌ গৈ আছোঁ। আগত গৈ বালিপাৰা ওচৰত আপোনাৰ নাৰিকলৰ পানী খাম। খুৰা এজন আছে, তাতে নাৰিকলৰ পানী খাম। মানে ৰাতিপুৱা একো খোৱা নাই, ব্ৰেকফাষ্ট কৰি আহিছোঁ, জাষ্ট ব্ৰেড খাই আহিছোঁ। খাই মেলি আকৌ যাম ৰাইডটো একদম নগাঁৱলৈ আহি আছোঁ আৰামছে। আৰু মুদিক একদম মানুহবিলাক ঘূৰি চাইছে। মুদিৰ চুলি দেখি এবাৰ চুলিটো খুলি দেখাই দিয়া। তো কোনোবাই ভাবিছে মোৰ লগত ছোৱালী এজনী বহি আহিছে নেকি পিছফালৰ পৰা, যেতিয়া চাই আৰু এয়া চাওক মুদিৰ চুলি পুৰা একদম চুলি দেখি পেলাই মানুহে মানে ঘূৰি চাইছে কোন ছোৱালী হয় কোন ছোৱালী। কিন্তু যেতিয়া আগফালৰ পৰা দেখে তেতিয়া চবেই ন'টিচ কৰি হাঁহি আছে মানে। তো মিছন চাৰিআলি ক্ৰছ কৰি আমি আহি ইয়াত পালোঁ কলীয়া ভোমোৰা পাম। আৰু তাৰ আগতে এখন ধাবা সমাৰোহ মই দেখাই আছোঁ চব। ইয়াতে কিবা এটা খাই লওঁ, ভোক লাগিছে। তো বাইক এয়া ৰ'ডতে পাৰ কৰি দিবলগীয়া আছে। ৰ'ডতে পাৰ্কিং স্পেচ ইয়াৰ নাই, তেও এইটো বেগ থাকক, একো নহয় ন। ব'লা ডাঙৰলৈ যাম। ডাঙৰলৈ যাম।
তো কিবা এটা খাই লওঁ বহুত ভোক লাগিছে বৈদ্য ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই আমি কণ্টিনিউ আহি আছোঁ মাজতে অলপ ৰ'লোঁ এতিয়া ব'লক ভিতৰলৈ সোমাই যাওঁ মুকুলমুৰিৰ ডিঙি বিষাই গৈছে বোলে বিষাই গৈছে হেলমেট পিন্ধি আজি ফাৰ্ষ্ট টাইম ৰাইড কৰিছে বেচেৰা ইমান দূৰ আৰু আছে আধাই পোৱাই নাই তো ভোক লাগিছে এইটো মেনু ধাবা চমাৰো কি খাওঁ শুকান ৰুটি খাই দিওঁ নেকি তো মেনুটো কিবা এটা খাই লওঁ অৰ্ডাৰটো দি লওঁ তো অৰ্ডাৰ দি দিলোঁ কিবা কিবি এইটো দিছে খাই লওঁ অৰিজিনেল ডুপ্লিকেট এইটো খাই লওঁ তো এইটো সমাৰো ধাবা এইটো ৰাস্তাত এই তাত আমাৰ বাইকখন ৰাখি থোৱা আছে এইটো কেবিন তাৰপৰা এইটো খাই লওঁ এতিয়া মোদী পূৰা ফটো দিয়াত লাগি আছে ইনষ্টাগ্ৰামত ফেচবুকত ভাল লাগিছে আপোনালোকে মোদীক দেখিছিলে চাগে ফুড চেলেঞ্জত দেখিছিলে কিন্তু আজি মোদী ট্ৰেভেলত আহিছে ব্লগিঙত আহিছে ব্লগ চাব তো মোদীক দেখা পাব গোটেইকেইটা ব্লগ চাব আজি এইটো ষ্টাৰ্টিঙৰ ব্লগ তাৰপৰা আমি আজি নগাঁৱত ষ্টে কৰিম তাৰপিছত কালি আপোনাৰ ডিমা হাছাওলৈ ৰাওনা মৰ্ণিং আমি আজি গৈ পেলাই এইটো নগাঁৱত ষ্টে কৰিম আৰু কাইলৈ নগাঁৱৰ পৰা ডিমা হাছাও ৰাতিপুৱা 7টা মানত ওলাম তো আজি ব্লগটো নগাঁও মানলৈ গৈ শেষ হ'ব চাগে তো চাই থাকক আৰু ৰাস্তাত কি হয় কি নহয় আৰু তাৰপিছত আৰু আহি আছে এইটো নৱেম্বৰ মাহৰ এইটো ৰাইড এইটো ব্লগ আহিব নৱেম্বৰ মাহৰ আৰু ডিচেম্বৰত মজা এটা জেগাত ইউটিউবাৰ যোৱাই নাই অসমৰ ইউটিউবাৰ কোনো যোৱা নাই তো তাত গৈ আছোঁ ডিচেম্বৰ মাহত তো সেইবিলাক চাবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিয়া তেতিয়া সোনকালে দেখা পাব তো আহি গ'ল অৰ্ডাৰ দিয়া খানা এইটো চিকেন দো পিয়াজা এইটো তন্দুৰী ৰুটি আৰু এইটো লেমু পিঁয়াজ চাটনি এইটো কি হয় তেল লাগিছে দেখোন তো এইটো যি হয় আপোনালোকে যদি জানে কমেণ্ট কৰি ক'বচোন এইটো কি হয় মইতো চিনি পোৱা নাই আৰু চামুচ চক আৰু মেড ইন অসম তামোলৰ ঢকুৱা দিব ন এচব তামোলৰ ঢকুৱা খালি এইকেইটা তামোলৰ ঢকুৱা চব এইটো তামোলৰ ঢকুৱা এইবিলাক চব তামোলৰ ঢকুৱা চাওক প্লাষ্টিক ইউজ নাই বা বেলেগ ফেঞ্চি ৰেষ্টুৰেণ্টৰ নিচিনা আপোনাৰ হেৰি ইউজ কৰা নাই মাৰ্বলৰ ডিছ ইউজ কৰা নাই আৰু তো এতিয়া খাওঁ আমি ৰুটিটো খোলাম বুলি এইটো তন্দুৰী ৰুটি বিৰাট গৰম চিকেন দো পিঁয়াজ মই মাংস 2 পিচ বেছিকৈ খাম দেই মই বাইক চলাইছোঁ কষ্ট হৈছে মোৰ বহুত তো মোদী আমাৰ নুব ৰাইডাৰ সেইকাৰণে মোদীক দিয়া নাই আৰু চলাব এনেকৈ ৰাইডত আহি শিকিলেহে চলাব গৰম মাংস লোভ লাগিছেনে চাওক ৰাইচ চাওক আৰু তন্দুৰী ৰুটি তিনিটা এই তাতে থৈ দিয়া গৰম হৈ থাকিব ইয়াত থ'লে গৰম হৈ থাকিব না কি মাই গড এই ফুড চেলেঞ্জ নহয় তুমি আৰামত খোৱা মৰমত খোৱা যদি ফুড চেলেঞ্জৰ নিচিনা খোৱা এইখিনি মোদীৰ কাৰণে একোৱেই নহ'ব তো আজি মোদী ফুড চেলেঞ্জ নহয় আজি ব্লগত ওলাইছে মোদী তো এইকেইটা বস্তু মোৰ কাৰণে মেইন তুমি নেমু খাবা জানো পিঁয়াজ জলকীয়া চব ট্ৰাই কৰিব লাগে অল্প ये भी थोड़ा लेगा তো আমাৰ অসমীয়াৰ ষ্টাইলবিলাক আমাৰ নাযাব চব কাঁহীত ছাইডত আৰু এইটো হোৱাট ইজ দিছ এইটো কি জানো এইটো ইয়াতে লৈ লৈছোঁ অলপ আৰু চাওক रोटी मजा
ৰোহন ভাইৰ নিচিনা ময়ো ফুড ব্লগাৰ হৈ যাম এতিয়া। যাম ধুনীয়া আছে খানা খাব পাৰি বুঢ়ী কেনেকুৱা খানা খাই হৈ গ'ল এয়া চব খালি এতিয়া যাওঁ আমি এটা শ্বৰ্টকাট আছে শ্বৰ্টকাটটো দি যাম যদি আপোনালোকো স্কিপ কৰিব নিবিচাৰে মানে যদি মিছা আমনি এইবিলাক স্কিপ কৰি ডাইৰেক্ট নগাঁও যাব বিচাৰে তো সেইটো শ্বৰ্টকাট দিয়ে যাব লাগিব মই সেইখনত ৰখি পেলাই কৈ দিম বাৰু ব্ৰিজ পাৰ হোৱাৰ পাছত আপুনি 3 কিলোমিটাৰমান যাব লাগিব 3 কিলোমিটাৰমান যোৱাৰ পিছত আপোনাৰ এটা শ্বৰ্টকাট আছে এইটো আপোনাৰ গৈ পেলাই চিধা নগাঁও টাউনত পেলাই নগাঁও টাউনত ওলাম এতিয়া আমি গৈ পেলাই ইয়াৰ পৰা চ' ইয়াৰ পৰা ওলাই দিওঁ আৰু খাই বৈ হ'ল খানা মজা আছিলে টেষ্টি ব'লক ইয়াৰ পৰা এতিয়া ওলাই যাওঁ তো আগত কলীয়া ভোমোৰা ব্ৰিজ আছে তাত কলীয়া ভোমোৰা ব্ৰিজ আছে বেছি দূৰ নহয় তাৰ এইটো আছিলে ধাবাটো খালোঁ বাইক গৰম হোৱা নাই বাৰু ৰ'দটো ইমান লগা নাই তো আমি ইয়াৰ পৰা এতিয়া ওলাই দিছোঁ ইয়াৰ পৰা ওলাই পেলাই আপোনাৰ 3 কিলোমিটাৰমান গৈ পেলাই শ্বৰ্টকাটটো আছে তো মই তাত দেখাই দি আছোঁ ব'লক এইফালৰ পৰা আহিলে আপোনালোকে ইয়াত একো চাইনবোৰ্ড নাই মানে তেনে অলপ চিনি পাবলৈ অলপমান অসুবিধা হয় ৰাস্তাটো কিন্তু যোনে এতিয়া আমনি মিছা এইবিলাক স্কিপ কৰিম বুলি ভাবিছে কলীয়াবৰ ডাইৰেক্ট নগাঁও টাউন যাম বুলি ভাবিছে যোনটো 84 কিলোমিটাৰ যোনটো ৰাস্তা সেইটো আপোনাৰ 40 কিলোমিটাৰমান হ'ব একজেক্টলি কাৰণ মই আহিলে এটি শ্বৰ্টকাট যাওঁ যোনে জানে তেওঁলোকৰ কাৰণে নহয় বাৰু যোনে নাজানে তেওঁলোকৰ কাৰণে তো আহি পেলাই আপোনালোকে খালি ইয়াত এখন চাইনবোৰ্ড দেখিব বাৰু মই দেখাই দিছোঁ এই চাইনবোৰ্ডখন আৰু এইফালৰ এইটো এনেকুৱা থাকিব তো এইফালে তলৰ ৰাস্তাটো দি আপোনালোক নামি যাব লাগিব মই তাত গৈ চাইনবোৰ্ডখন দেখাম যোনটো মৰিগাঁও নগাঁও তলৰ ডাইৰেক্ট ৰাস্তা তো আপুনি এইফালে কলীয়াবৰৰ পৰা আহি পেলাই কি কয় কলীয়াবৰ নাপাওঁতে এইফালৰ পৰা আপুনি যেতিয়া আহিব কলীয়া ভোমোৰা ব্ৰিজ ক্ৰছ কৰি আৰু এদি চিধা গৈ আপুনি কলীয়াবৰ পাব কলীয়াবৰ নাপাওঁতে এইকণ জেগাখনৰ নামটো মই একজেক্টলি নাজানো তো এইখিনি দোকান আছে তলত অলপ ন'টিচ কৰি ল'ব আৰু আহোঁতে তলেদি নামি যাব লাগিব নামি পেলাই এইফালে আমি গৈ আছোঁ এতিয়া মোৰ আপোনালোকে চাই থাকক এইটো শ্বৰ্টকাট হয় এইটো দি আপোনাৰ যোনটো 3 ঘণ্টাৰ ৰাস্তা 1.5 ঘণ্টাত হৈ যায় তো ব'লক তো এইখন চাইনবোৰ্ডখন চাওক নগাঁও আপোনাৰ 40 কিলোমিটাৰ আৰু এইফালে মৰিগাঁও 76 কিলোমিটাৰ আৰু এইফালে গুৱাহাটী আপোনাৰ 160 তো এদি চিধা গ'লেও আপুনি পাব ৰাস্তা একদম চকাচক পুৰা যেনেকুৱা ৰাস্তা ইয়াত দেখিছে এইফালে আগতো তেনেকুৱাই ৰাস্তা অলপো এটা গাঁত গোট নাই ধুনীয়া ৰাস্তা স্পীড ব্ৰেকাৰ বহুত আছে আৰু অলপ যাওঁতে ভালকৈ যাব এইফালে গৈ আপুনি ডাইৰেক্ট নগাঁও ওলাব পাৰিব আৰু মৰিগাঁও গুৱাহাটী এইটো শ্বৰ্টকাট তো আহিলে কেতিয়াবা এদি আহিব পাৰে আপোনালোকে এইটো চাওক আহি পেলাই আপুনি আকৌ এখন চাইনবোৰ্ড পাব মৰিগাঁও 43 কিলোমিটাৰ নগাঁও 8 কিলোমিটাৰ আৰু এইফালে নেশ্যনেল হাইৱে 5 কিলোমিটাৰ তো লেফ্ট গ'লে আপুনি যোনটো আমাৰ বাইপাছ হয় বাইপাছত ওলাব আৰু এইফালে নগাঁৱত ওলাব আৰু মৰিগাঁৱত এতিয়া আমি যিহেতু নগাঁৱত ষ্টে কৰিম সেইকাৰণে আমি এতিয়া নগাঁও টাউনলৈ গৈ আছোঁ তো নগাঁৱত থাকিম আজি তো আমি এতিয়া ষ্ট্ৰেইট যাম আৰু 8 কিলোমিটাৰ তো এইটো চাওক কিমান 45 মিনিটছমান লাগিলে নেকি আমাৰ এইখন পাবলৈ তো 1 ঘণ্টাও নালাগিলে নগাঁও পাবলৈ কিন্তু সেইফালৰ পৰা হ'লে আপোনাৰ 1.5 ঘণ্টা 2 ঘণ্টাটো লাগিয়ে যায় কমচে কম তো আহিলে এইটো ৰাস্তাটো মনত ৰাখি দিব আৰু এইখন চাইনবোৰ্ড ইয়াৰ পৰা আমি এতিয়া চিধা যাম
তো আমি আহি পাই গ'লোঁ নগাঁও আৰু এতিয়া ইয়াতে থাকিম আজি ভিডিঅ'টো ইয়াতে শেষ হ'ব আৰু কালি আকৌ পানীমূৰ ডিমা হাছাও চব কালি পাই যাব। তো যোনে যোনে ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু কি ক'ম আৰু একো নাই। আজি ব্লগটো ইমানতে সামৰি দিওঁ। কালি এইকণ জেগা শেষ কৰিছোঁ, কালি আকৌ ইয়াৰ পৰাই আৰম্ভ কৰিম ব্লগটো। তো আজিলৈ বাই বাই, চি ইউ।